হাই বন্ধুসকল, আজি 31 ডিচেম্বৰ সকলোৱে জানে। আপোনালোকৰ নতুন বছৰৰ শুভকামনা জনালোঁ আৰু পুৰণিক পাহৰি নতুনক আদৰক। তো আমি আজি ঘৰত কি হ'ব সকলোৱে কৈ দিম। ক'লে আমাৰ কি হ'ব এতিয়া আমাৰ কিছুমান দাদাই ইয়াৰ নতুন বছৰক লৈ এটা কবিতা লিখি ওলাইছে, তেওঁক আমি পাঠ কৰিবলৈ তো মই এটা আজি কোৱা কবিতা এটা লিখিছিলোঁ। কবিতাটো আপোনালোকৰ ওচৰত মই কৈ দিওঁ। নতুন বছৰৰ শুভকামনা। কবিতাটোৰ নাম হৈছে পুৰণিক পাহৰি নতুনক আদৰিলোঁ। 2018 সকলোবোৰ ত্যাগ কৰিলোঁ। 2019 সকলোবোৰ আদৰিলোঁ। জীৱনৰ সকলোবোৰ দুখ বেদনা পাহৰিলোঁ। কেৱল নতুনক আদৰিলোঁ। নতুন বছৰত জীৱনটো নতুনকৈ চলাবলৈ আৰম্ভ কৰিলোঁ। হাঁহি ধেমালি নতুন বছৰটো আগবঢ়ালোঁ। নতুন বছৰৰ শুভকামনা সকলোকে আগবঢ়ালোঁ। কেৱল নতুন বছৰৰ শুভকামনা। তো আৰু আমাৰ এতিয়ালৈকে আপোনালোকে ৰংমন ক্ৰিয়েশ্যনৰ যিখিনি মৰম ভাল পোৱা দিছে আমাৰ নতুন আনন্দিত ক্ৰিয়েশ্যন ইউটিউব চেনেলৰ পৰা সকলো অসমবাসীক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ যে সকলো অসমবাসী ৰাইজৰে নৱবৰ্ষটো সুখেৰে ভৰিবলৈ আৰু সুখেৰে ভৰিবলৈ লগতে ৰং ধেমালি আনন্দৰে ভৰিবলৈ। আৰু আমাৰ বাপৰে প্ৰেম নামৰ এটা ভিডিঅ' গৈছে, পাৰ্ট 2 আহি আছে। সেই ভিডিঅ'টো আপোনালোকে চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু শ্বেয়াৰ কৰিব। ভাওনাটো দেখিছে, নেক্সট ভিডিঅ'ত আমাৰ এই ভাওনাটো লগ পাব। তাৰপিছত আজিলৈ বিদায় লৈছোঁ। বাই। জয় অসম। জয় অসম।